নাকি হেই 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 মাখি দিছে আইয়ে হও কক যা স্টার্ট বন্ধ করছ স্টার্ট বন্ধ কর কক যা এ মাটিখিনি চাই আছো ৰ আমাৰ মাটিখিনি মানে তাৰমানে এই গোটেই মাটিখিনি কিবা এটা ব্যৱস্থা গতি লগাব লাগে তাৰমানে ধান দিব লাগে তাক কাবাক কাৰ মাটি আমাৰ মাটি এইটো মাটি আছে ক'ত মাটি আছে আমাৰ আমি তই কিনকে গম পাবি ময়ে নাজানো ক'ত কি মাটি আছে ইটাহে ওলাই আছে তাৰমানে এখনি মাটিৰ কথা হিচাপত নাছিল আমাৰ আটাই তাৰমানে ব্ৰিটিছ চৰকাৰক দান দিছিল ইটাৰ ব্ৰিটিছ চৰকাৰে তাৰমানে এতে আহিব নোৱাৰে না সেইকাৰণে মোক মানে ফোন কৰি ক'লাক যে কবে দান দি দিয়ে কবে মাটিখিনি তাকে বহুত জংঘল চাফা তাফা কৰি দান দিয়ালৈ বহুত খৰচা যাব ডাইৰেক্ট ইনকে দান দিবা পাৰিলি দান দিয়া কথা বুজা নেকি কোনোবা অনাথ আশ্ৰমত দি দি কি আছে অনাথ আশ্ৰমত নেদো তেহলে ক'ত না মোৰ ইমান সমাজ সেৱা কৰিব ইচ্ছা নাই তাৰমানে অনাথ আশ্ৰমক চবেই দিয়ে মই নেদো মই অলপ ইউনিক না ইউনিক মানে কি ভাবছা চায়াক যাওঁ না তাৰমানে কি জানা হেড দেখিছা তাৰমানে মই মাটিখিনি অলপ ইউনিককে বহু ইউনিককে ভাবছো তাৰমানে মাটিখিনি মই কোনোবা ডেকা চলি চাপোজ তোৰ নিচিনা চলি স্কুটি লৈ ঘূৰি ফুৰে ইনকাম পাতি নাই ইয়াত ধৰি লওক মোৰ নিচিনা চলি মোৰতো ইনকাম আছে না মই নাটক চাটক কৰি থাকো গতিকে তোৰ হাততো এতিয়া সিমান ইনকাম নাই ইনকাম পাতি নাই সেনেহেন ইনকাম নহয় চলিক মই মাটিখিনি দি দিওঁ বুলি ভাবছো তাহো তাতে ফাৰ্ম চাৰাম খুলি কিবা কৰি খাব আৰু কিনো কয় সেনেহেনকে ভাবছো গতিকে অনাথ আশ্ৰমকতো চবেই দিয়ে না ময়ো ভাল পাওঁ অনাথ আশ্ৰম কিন্তু কথাটো হ'ল অলপ ঢিলা আছে না সেইকাৰণে অলপ ডেকা চলি কাবা তাক লগত চলি তাক মানে উপকাৰ কৰিব বিচাৰো আৰু বেয়া নাপায় কথা এটা কওঁ কি মোৰ ধৰি লওক স্কুটিও আছে ইনকাম পাতিও নাই মোকে দেখো দান দিবা পাৰা ভাবাই নাছিলো হে তোক দিলে হৈ দেখোন মাজে মাজে এই মই দুটা এটা ব্ৰইলাৰো নি থাকলো নে কি আৰামছে নি থাকবা ফান খালি তোৰে আৰু মন মানে তোৰে তথাপিও কথাটো হ'ল তোক দিলি বেলেগ এটা উপকাৰ কৰাত তোক কৰাটো বেছ হয় না ভাল আচ্ছা চুবটো আছে নেকি কিবা চুবটো নাই পইচা আছে তই লৈ যা খাবি আনি খাব পাৰবি কিন্তু কথা নাই পইচা আছে চাওঁ পইচা দিছোঁ আচ্ছা পইচাৰ কথা কওঁতে মনত পৰিল হেৰি ফাৰ্ম খোলাৰ কাৰণেতো পইচা লাগিব তোক ধৰি লওক 5-6 হাজাৰ 10 হাজাৰ টকাটো লাগিব সেইটো দি লচোন হেৰি এই তোকতো পইচা লাগিব পইচা ক'ত পাবি পইচা ক'ত পাবি সেইটো চিন্তা এটা হৈছে মাটিত ফাৰ্ম দিব লাগিলে দেখো পইচা সৰু বস্তু পইচা হাতৰ মেল পইচা কি আছে হাত কি মেলে তই পাৰবি কিবা কৰি দিবা আৰে মই কৰি দিম আজি যেনকে তোৰ 20 টাকা গেল হেনেন বহুত 20,000 টাকা আহি যাব তোৰ তাতে তই ছ'চিয়েল কৰিব লাগিব ছ'চিয়েল ৱৰ্ক মানে মই তো সোমাম তই এটা সোমাবি সেইটো সোমলা সেইটো সোমাব সেইটো সোমতে সেইটো হ'ব মানুহে দেখিম না মই একাউণ্ট খোলা কথা কৈছো এইটো বিজনেছ এটা বিজনেছ ছ'চিয়েল বিজনেছ কি কহেৰ কি ভাবি ৰাখা মাথাত কৈছি নেকি এইটো তাৰমানে 4,000 টাকা দি তো সোমাই দিম মই 4,000 টাকা দি তই মোক সোমাই দিবি তই আৰু এটা সোমাই দিবি সেইটো সোমাই দিব সেইটোৰ পইচা তোৰ টাকা আহিব তই সোমাই দিয়াত তোৰ সিয়াত টাকা যাব সিয়াতটো তোৰ টাকা আহিব তোৰতো মোৰ টাকা আহিব মুঠতে ঘূৰি থাকব পইচাই লাষ্টত হিচাপ কৰিব নোৱাৰা পইচা হৈ যায় তাতে ফাৰ্ম খোলা হেলিকপ্টাৰ কিনে যি কৰা কৰি থাকবা হ'ব দে ইমান হিচাপ মই নৰো তই না মোৰ কৈয়ে তাৰমানে মানুহ গাল হুলৰি জ্বৰ গাই হৈ গৈছে মানুহ হিলি যায় তাৰমানে গতিকে সেইটো যদি কৰা কৰিবি না কৰিম দে ফাইনেল কৰিবি তোৰতো ব্ৰেকআপ হৈ উঠছে ব্ৰেকআপ হৈছে লাগে দেখাব লাগে এটা গাল লাগে দেখাব লাগে কিবা এটা কষ্ট তই ছ'চিয়েল কৰ্মৰ লগত পইচা হ'ব আৰু এগলা ড্ৰেছ নহয় বেলেগ ড্ৰেছ পিন্ধিব লাগিব ড্ৰেছ বেলেগ পিন্ধিব লাগিব অলপ আচ্ছা 4,000 টাকা আছে না গুগল পে দিবা লাগিব কেছ চেছ নাই হ'ব মই তই মোক গুগল পেত ভৰাই দি মই ইটাই তোক আইডিটো খুলি দিম মই তো গুগল পেত দি আছো ইটা আইডি খুলি দিম মানে অফিচকো যাব লাগিব নহয় কিয় এটা কাম কৰিম পইচাটো দি মই অফিচতে কৰি দিম কথাখিনি ডাইৰেক্ট অনলাইন তোৰ মেছেজ আহি যাব ৰেজিষ্টাৰ হ'ব বুলি ফৰ্ম ফিল আপ কৰিব লাগিব এহেঁতৰ মাটিখিনি হ'লে এহেঁতো হ'ল তোৰ আৰু কাটালে ভুলিল যা ভালে হ'ল যা তোক লাগ পাই হেৰি তই 4,000 মোক গুগল পে কৰি দি আৰু হেৰি মই এতিয়া এটা কাম কৰিব পাৰিবি নেকি স্কুটিখন দিবা স্কুটিখন দিবা পাৰিবি নেকি লাগা আছে নেকি তোক লাগা মানে ক'ত যাবি তই মই এই অফিচৰ পৰা তোৰ ফৰ্মখন ফিল আপ অফিচৰ পৰা লৈ যাওঁ আৰু হেৰি পইচাটো গেছি দে তই চাই ল বঢ়িয়া আহিলে অলপ দেৰিকে তোৰ তাকে ৰেজিষ্ট্ৰেশ্যন মেছেজ দিব অ'কে মই ইয়াতে আছো হেৰি কৈছো যাইতো অফিচত ফোন কৰিব লাগিব বেলেগক তোৰ ৰিচাৰ্জ নাই নেকি মোৰ ৰিচাৰ্জ নাই জানাই মোৰ মানে এই মাটিখিনিৰ নামতো বহুত খৰচা গেল না তইতো আহিবি ঘূৰি আধা মতো লৈ যা
তোৰটো লৈ যাওঁ না মোৰটো লৈ যা দে তোৰটো মই লৈ যাওঁ মোৰটো লৈ যা তাতে ফোন কৰিম তই কিন্তু ইয়াৰ পৰা লচন মই নহয় ইয়াৰ পৰা লৰচৰ নহওঁ মই এতিয়া আছো তই যা লৈ তই এতিয়া ৰাখবি মই এতিয়া আছো মই আহি আৰু মোবাইলটো আৰু গাড়ীখন দিব লাগিব না তোক দে সোনকাল যাম লৈ যা ষ্টাৰ্ট কৰি দি ষ্টাৰ্ট কৰি দি দিব লাগিব হে তেৰিকা গোটেই উপকাৰ কৰি দিলো মাটি দিলো কিবা দিলো দে চাংগুচ দে পা বেলেগ ষ্টাৰ্ট হৈ পা চিটকে দিবা বুজে যাবি না দে এটা কাম কৰ নহলি মোৰ তোৰ মোবাইল ইমান কাম চাম নাই দি থ তই ৰাখি থ গম পাইছা না দি থ অন নহয় কেৱল অন নহয় লৈ যাব পাৰবি লেভেল দি যাব পাৰবি হ'ব যা অন নহয় হ'ব যা দে আহোঁ দে হ'ব যা দে এ খুলি নাচাবি বা কাবাৰটো খুলি নাচাবি নাচং যা 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 হ'ব যা লগৰবিলাকক কবি তাৰ মোবাইলটো লৈ থাকবা দিছি এইটো হ'ল এৰিয়াটো এহেন্দি ব্ৰইলাৰৰ ফাৰ্ম খেন এই মাজৰ বা চোপাটো কাটি দিম এইটো চোপাটো কাটি দি এহেন্দি কিবা ৰুবা লাগব অলপ খেতিহেন কৰিব লাগব এই খেতি যাবাৰ মাখা যদি হে মেনেজ কৰোঁ এতিয়া গাহৰি কটা এই লেতেৰা পেতেৰা হৈ থাকিব পাৰিব আমাৰ হাকে বেচবা পৰা ভাল হ'ব এই দেৱখনটো গাহৰি খাইয়ে থাকে আৰু এহেন্দি কি কৰা যায় কি হিচাপ কৰিছে মাটি অ' তোকো ফাৰ্মৰ কিহৰ ধৰণ ফাৰ্ম দিম মই এতিয়া তই দিবি মই দিম গম পা নাই আজি দিলাক দান দিলাক মই অখিনি মাটি আমাৰ দেৱই দেৱই এখিনি মাটি তোক দান দিছে এই বেলেগ কেছ দে মানে কি বুলি কয় দেৱহাৰ আটেকে বোলে ব্ৰিটিছক দান দিছিল এই মাটিখিনি ব্ৰিটিছক দান দিয়াৰ পিছত ব্ৰিটিছে আৰু এতিয়া ব্ৰিটিছৰ মানুহটো একেলগে পঠাব নোৱাৰে এইখিনি মাটি চাবৰ কাৰণে সেইকাৰণে দেৱক বোলে দায়িত্ব দিছে কাবাই এইখিনি দান দিবাই দিছিল সেয়াকো আৰু মই ক'লো বোলে মোৰো ইনকাম পাতি নাই দিছোঁ গতিকে মোকে দি মাটিখিনি মই ফাৰ্ম চাৰ্ম খুলি অলপ ইনকামৰ চ'ৰ্চ কৰোঁ না কি বেয়াটো কৰা নাই কামটো আৰু কেছটো হ'ল তাৰে কাৰণে এৰি কাৰণে পইচাও লাগে নহয় মোক পইচাৰ কাৰণেও সি এটা ভাল কামত সোমাই দিছে ছ'চিয়েলৰ কথা 4,000 টকা লৈ মই সোমাই দিছোঁ মই আৰু সেই ঘূৰে পাম বেছিকৈ ঘূৰে পাম তোৰো কৰিব লাগিব তাক মই কম দে ইটা কেছটো হ'ল তই নিজে চা সি মোক এই কি বুলি কয় ব্ৰেকআপ হোৱাৰ কাৰণে গাঁজা মদ খাই ধ্বংস হ'বা দিয়ে না সিয়াৰে মাটিত সিয়াৰ ইনকামৰ চ'ৰ্চেদি সোমে সেই পইচা ইনকাম কৰি মই এটা ফাৰ্ম দিম সিয়াক মই বেছি ডাঙৰ ধপ দিমে জীৱনত সি গম পা নাই সি মোক বয়া কৰে তো আচ্ছা ৰ তাক ফোন কৰচোন তাক ফোন কৰিব লাগিব নেকি ফোন কৰ ফোন কিয় কৰিব লাগে ফোন সি অফিচত গৈছে কিন্তু কি বুলি কয় মই যে ছ'চিয়েল ৱৰ্কটো যে কথা কৈছিলোঁ তো তোক লৈ এক মিনিট কি অভিযোগ দিছে অভিযোগ দিছে মোৰ গাড়ীখন লৈ গৈছে তোৰ গাড়ী লৈ গৈছে মোৰ স্কুটিখন লৈ গৈছে আচ্ছা কিয় কিবা হৈছে ফোন কৰ পৰহিৰ পৰা ফোন কৰি আছিল সি মোক তোক মামে কাহাৰ ঘৰত যাবা তাক বাইক এখন আৰু মোবাইল এটা লাগে তোৰ বাইকো নিছি মোবাইলটো কাৰ এইটো মোবাইলটোতো সিয়াৰটো দি গৈছে অন কৰিব হাক দিছে কিবা টপ চিক্ৰেট বস্তু আছে বোলে এইটো মোবাইল সিয়াৰ বুলিয়ে কৈছে মোক এইটো দেখো ডেমো ডেমো এইটো কিয় দিছি তোক এইটো তোৰতো সি লৈ গৈছে নেকি মোৰতো সি লৈ গৈছে গাড়ীখনো লৈ গৈছে এইটো লৈ গৈছে মোবাইলটো দি গৈছে অন কৰিব হাক দিছে মাটিখিনি তোক দিছে মাটিখিনি মোক দিছে মাটিত কি আছে এই বা তই খাইছা এতে ফাৰ্ম দিবি মোকতো নিজৰজনেই লুটিলে বেলেগৰ গাত ক'ত দম আছিল দেৱই যিটো দিলে সেইটো বোম ডাঙৰ ধপ আছিল খাওঁতেতো খালোৱে বাটো যাওঁ দে আৰু দেখা পালাক না ইয়াক এনে কৈ নাতকৈ কাৰণে ষ্টে হোম ষ্টে ছেফ আজি যদি ঘৰত থাকলা হয় বাইকখন থাকলা হয় না নিলো না মই চিৰিয়াছলি ল'ব লগা কথা কিন্তু ষ্টে হোম ষ্টে ছেফ আজি বাইক গেছি কোনোবাই না জীৱন যাব আপোনাৰ